কেইথি ফিল্মৰ অফিচিয়েল ৰিমেক ভোলা ইতিমধ্যে হলত চলি আছে। এইখন চোৱাৰ পিছত মোৰ কেনেকুৱা লাগিল মোৰ ব্যক্তিগত অনুভৱখিনি আপোনালোকৰ লগত জনাম। আপোনাৰ আৰু মোৰ বেলেগ বেলেগ হ'ব পাৰে অনুভৱখিনি, মই মোৰখিনি জনাম। আৰু মই ফিল্মখন চাই কেনেকুৱা লাগিল মোৰ সেইখিনি আপোনালোকক এতিয়া কওঁ। কিন্তু তাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰক, নহ'লে নাপাওঁ। কৰিলেনে? থেংক ইউ। এইখন এখন ৰিমেক হোৱাৰ স্বত্তেও ইয়াৰ ট্ৰেইলাৰ চোৱাৰ পিছত মানুহৰ মনত এটা হাইপ আছিল এই চিনেমাখন চাবৰ কাৰণে। যদি আপুনি ইয়াৰ অৰিজিনেল চিনেমাখন চাইছে তেন্তে কাহিনীটো একে হোৱাৰ বাবে মজাটো অলপমান কমকৈ পাব। আৰু যদি আপুনি অৰিজিনেলটো চোৱা নাছিল মোৰ দৰে, তেন্তে অজয় দেৱগন আপোনাৰ হীৰাই হীৰাই সোমাই যাব, এইখিনি গেৰাণ্টি মই দিছোঁ। ষ্টৰিটো অলপমান কওঁ। ভোলা 10 বছৰ জেলত থকাৰ পিছত জেলৰ পৰা ওলাই নিজৰ ছোৱালীক লগ কৰিব যায়, কিন্তু বাটতে ভোলাই বহুত ধৰণৰ বহুত ভয়ংকৰ প্ৰব্লেমৰ সন্মুখীন হয়। আৰু এই সমস্যাবোৰ সমাধান কৰি ভোলাই নিজৰ ছোৱালীক লগ কৰিব পাৰেনে? আৰু ভোলাই 10 বছৰ কিয় জেলত আছিল, আৰু এই ৰাস্তাত প্ৰতিটো সমস্যা কি, এই সকলোবোৰ চাবৰ কাৰণে আপুনি চিনেমাখন চাব লাগিব। যদি এটা মই ৰিমেকৰ কথা কওঁ, ৰিমেকবোৰ আচলতে কি কওঁ, ৰিমেকবোৰো ভাল হয় যদিহে ইয়াৰ মেইন ষ্টৰিটোত বেছি সাল সলনি নকৰি বনোৱা হয়, ৰিমেকত চলি যায়। ইয়াৰ জ্বলন্ত উদাহৰণ ৰিচেণ্টলি অজয় দেৱগনে বনোৱা দৃশ্যম 2। ভোলাৰ ফাৰ্ষ্ট হাফটো তুলনামূলকভাৱে ছেকেণ্ড হাফতকৈ শ্ল', কিন্তু চিনেমাখনত আটাইতকৈ বেছি মনোযোগ য'ত যাব আপোনাৰ সেইটো হ'ল এই চিনেমাখনৰ একশ্যন চিনসমূহ, স্পেচিয়েলি বাইক আৰু ট্ৰাকৰ চিনটো একদম ধুনীয়া। আৰু যিহেতু মই এতিয়া একশ্যন চিনৰ কথা কৈ আছোঁ, একশ্যন চিনত BGM নাথাকিলে একশ্যন চিনটো সম্পূৰ্ণ হৈ নুঠে আৰু আকৰ্ষণীয় হৈ নুঠে। এটা একশ্যন চিনক একদম পাৰফেক্ট বনায় ইয়াৰ বেকগ্ৰাউণ্ড মিউজিক। আৰু এই চিনেমাখনৰ প্ৰতিটো একশ্যনতে যিটো বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰিছে একদম ধুনীয়া কৰিছে। আৰু প্ৰতিটো ফাইট চিনৰ মাজত আজ ফিৰ জিনে কা তামান্না এই গানটো সৰু সৰুকৈ বজি থাকে, আৰু এই গানটোৱে প্ৰতিটো ফাইট চিনক একদম আকৰ্ষণীয় কৰি তুলিছে, চাব লগা, চকুত লগা কৰি তুলিছে। মুঠৰ কথা ক'ব গ'লে বেকগ্ৰাউণ্ড BGM ধুনীয়া হৈছে ভোলাৰ। আৰু ইয়াৰ অন্যতম ভাল দিশ হ'ল ইয়াৰ চিনেমাটোগ্ৰাফী। চিনেমাখনত প্ৰতিটো সৰু সৰু চিন, সৰু সৰু শ্বট ইমান ধুনীয়াকৈ লোৱা হৈছে। এটা শ্বটকে ডিফাৰেণ্ট কেমেৰা এংগলৰ পৰা লোৱা হৈছে, আকৌ মিক্স কৰা হৈছে। এইবোৰ বস্তুৱে চিনেমাখনক একদম ভিজুৱেলি একদম ধুনীয়া বনাইছে, যিটো চাই আপোনাৰ চকুত শান্তি পাব। আৰু প্ৰতিটো সৰু সৰু বস্তুত শ্ল' মোশ্যন, স্পেচিয়েলি আৰু যেতিয়া অজয় দেৱগন ট্ৰাকৰ আগত আহে, আৰু এটা চিন আছিল মাজতে যেতিয়া অজয় দেৱগনৰ এটা বাঘ মুখামুখি হয়, এই চিনটো এনেধৰণৰ সৰু সৰু চিনেমাখনক আৰু অধিক এণ্টাৰটেইনিং কৰি তুলিছে, যি আপোনাক এটা ভিজুৱেল আনন্দ দি থাকিব। ইয়াৰ প্ৰতিজন এক্টৰে নিজৰ নিজৰ চৰিত্ৰসমূহ একদম ধুনীয়াকৈ ফুটাই তুলিছে ডাঙৰ স্ক্ৰীণত। তবুৰ যদি প্ৰথমতে এক্সিডেণ্টটো নহ'ল হয়, চিৰিয়াছলি কৈছোঁ অজয় দেৱগনক খাই গ'ল হয় গোটেই চিনেমাখনত। আৰু আপুনি যদি ভিলেন চাই ভাল পায় চিনেমাত ভিলেঞ্চ, তেন্তে এইখন চিনেমা আপোনাৰ বাবে একদম ধুনীয়া। একদম ভৰি ভৰি ভিলেঞ্চ আছে, কৈছে না। আৰু প্ৰতিটো ভিলেনে এণ্ট্ৰি লয় নিজে নিজে বেকগ্ৰাউণ্ড মিউজিকৰ সৈতে। একদম পূৰা দমদাৰ এণ্ট্ৰি, একদম টিপিকেল চাউথ ইণ্ডিয়ান ফিল্মৰ দৰে। 80 কোটি টকা বনাওঁতে খৰচ হৈছে, 20 কোটি টকা ইয়াৰ মাৰ্কেটিঙত খৰচ হৈছে। টোটেলি চাব গ'লে 100 কোটি টকা খৰচ কৰি এখন চিনেমা বনোৱা হৈছে। অজয় দেৱগনে নিজে ডাইৰেক্ট কৰিছে, নিজে এক্টিং কৰিছে, চব নিজে কৰিছে, বেলেগক একো কৰিব দিয়া নাই। তাৰ ফিল্ম সিয়ে কৰিছে, ভালো কৰিছে অৱশ্যে। অভাৰঅল ক'ব গ'লে চিনেমাখন এখন সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী আৰু একশ্যনধৰ্মী চিনেমা, যি আপোনাক সময়ে সময়ে এণ্টাৰটেইনমেণ্ট দি থাকিব চিনেমাখনৰ মাজতে। তো আপুনি চাওক চিনেমাখন, আপুনি নিৰাশ নহয়, এইটো মই জানো। তো নিজে চাওক আৰু দেখক, কাৰোবাক ফেমিলিক দেখক, নিজে চাওক, মুঠতে চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। थैंक यू।